ধুলে ডগৰে কিয়ে গলো খবৰ খাতি কেনে তোৰ? বহুত দিন হল তোক দেখাই নাছিলো। মেলো মোৰ খবৰ খাতি ভাল তোৰ কেনে পিছে? গলো মোৰো খবৰ খাতি ভালে দে। হয় নেকি? বাকী আমাৰ বেঙৰ কি খবৰ? বেঙে দেখোন কিবা মাতে নেদে দেখোন, কিবা হৈছে তাৰ? গমে পোৱা নাই তাৰ কিবা হৈছে, সুধো মই। বেং কি দেখো তোৰ দেখোন মাতে নাই। হখৰা কি হল তোৰ? মাত চাত দি কিবা। ইহঁতটো এচোন মই কবা নৰো যে মোৰ পাদা এটা লাগি আছে, মই পাতবা পাৰা নাই। নাই ইহঁত নকৰ, এনে অলপমান থাকো ভাও দি কেনে। নাই মেলো একো হোৱা নাই, সিমান টেনচন লবা নাই। বৰিং লাগছে, লকডাউন যে গান চানো গাৱা নাই, কিমাননো গাম আৰু। নহয় বেং, তই কিবা এটা লুকাইছা। তই কচু ক তোৰ কি হৈছে? তই নহলেতো এনেকে নাটকা। মেলো বাপাহাৰে, মোৰ একো হোৱা নাই, এনেই টেনচন লৈ থাকা। মাকা মোৰ পাদা লাগি আছে, দিগদাৰে হব। কালি ৰাতিৰ পৰা মই পেটটো ভালে পোৱা নাই। মেলো একো নহয় বেঙৰ, কিনো হব? বেং এনেই ষ্ট্ৰং, কিনো হব? একো নহয় দেই। বল, কিনো কৰবি আৰু, এনেকে থাকিম নেকি আৰু? বল যাওঁ ঘৰা ঘৰি আৰু, কি কৰিম। হয় দে, গলো যাং বল ঘৰা ঘৰি আৰু, কিনো কৰবি। দে বেং বল ঘৰতে যাং আৰু, কিনো কৰিম। মেলো তই এথেন যা, মোৰ কিবা যাবা মন নাই। শুন যা, মই যাম যা অলপ পিছত। হ'ব দে তেনেহলে আমি যাং। বল মেলো আমি যাং বল। মাকা শুন গেল দে, এথেন পাদিম ভালকে। এই পাদাটো যাইহে মোৰ এখন মনটো ভাল লাগছে। একলা একলাইনো কিনো কৰিম। যাং দে মইও ঘৰত, আৰু একলা একলাইনো কিনো কৰিম। মাই মাই বাপা কি হৈছে কচো? মা, আমাৰ যে হাঁহ এটা আছিল, তই কি কৰছা কচোন? বাপা হাঁহ এটা আছে তাতে বান্ধি থোৱা। বাপা তই যে অকস্মাত হাঁহৰ কথা কিয় সুধছা? নহয় মা, মই ভাবছিলো কালি এটা হাঁহ খাও নেকি। মোৰ কিবা বহুত হাঁহ খাবা মন যায় আছে। বাপা হাঁহ খাবা নালগে নেকি? বেলেগ খাম দে, কতনো হাঁহ খাম, নালগে দে, হাঁহ কেইটা থাকক। মা, মোৰ কিবা আজি মন লাগছে, তোক কলো কালি খাবা দিবি দে, মই বহুত আশাকে কৈছো তোক। হ'ব দে বাপা, চাং ৰ মই, যদি পাৰো খাবা দিম দে। মা হ'ব দে। ডগৰ বা কি কৰি আছে? ডগৰকে মাতো ৰ বাপেকে। ডগৰ সোনকালে, তলত কথা আছে মোৰ, তাড়াতাড়ি আহ। হ'ব দে ঢোল, মই যাই আছো ৰ। কিবা বহুত দিন হল হাঁহ খাৱা নাই। হাঁহ এটা খাবা পারলি ভাল আছিল। ঢোল মই আহিলো দে। কুকুৰ আহিছা? দে বৌ, ইমান দেৰি কৰছা, তোক ৰখি আছিলো মই। ঢোল মোক কিয় মাতছা কচোন? ঢোল অলপ দূৰত যা নহলে কৰোনা হব। 1 মিটাৰ ডিষ্টেন্স কৰ। বৰবইনের পুতেক, যাই আছো ৰ। হ'ব না নহয় না আৰু যাম দূৰত? নাংগে দে হৈছে। পিছে কচু ক, মোক কিয় মাতছা তই ফোন কৰি কেনে? ডগৰ, মোৰ নহয় হাঁহ খাবা মন যায় আছে। সবাই হাঁহ চাহ আছে নেকি? ঢোল, তোক এটা কথা কবাই পাহৰছো। কালি মই এটা হাঁহ খাম, মই থৈ দিছো। একলা খাম বুলি ভাবছো, ঘৰৰ কেইটাই কাকো মাতা নাই। তোক মাতিম দে কিবা বেলেগ দিন। কুকুৰ, তই মোক এৰি এৰি হাঁহ খাবি, তই মছলা পাবি ৰ বেটা। যা আজি তই ঘৰত, গম পাবি যা ৰাতি। কিনো কয় ডগৰ? দে হলি খাবি হলি হাঁহ, দে মোক ফটো পঠাবি হোৱাটছএপত ৰাতি। হ'ব দে ঢোল, পঠাম দে। কিয় টেনচন কৰছা? পঠাম দে, বেলেগ দিন খুৱাম দে তোকো। মই আজি খাই লওঁ বাৰু, পিছত খুৱাম দে তোক মই।
তে ঢোল মই যাই থাকো নহলি কিনো কৰিম আৰু যাই থাকো আৰু ডগৰ যা যা দে হলি ডগৰ মোক এৰি এৰি হাঁহ খাবি ৰ বেটা তোৰ আজি হাঁহ মুখেদি ওলাই আছো ৰ মই আজি ডগৰ ৰাতিহে ৰাতি ৰ মাকখানি খাম মই মাংসৰ কাৰণে মিট মছলা জ্বালা গুড়া যোগাৰ কৰো ৰ মাকখানি আজি ৰাতি ঠিকছে খাম চুৰ কৰিম খাম মাকা হাম মাৰি ডগৰ দেখোন হাঁহটোক দেখোন একেবাৰে পুৰা বাহিৰত পিঞ্জৰাত থৈ দিছে এ মজা মাকা এ মনে মনে হাঁহটো লৈ পলাও ৰ হাঁহটো ললো এখন পলো মাৰিছে